হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, ভালে আছেনে আপোনালোক? আজি মই আপোনালোকক দেখাম বিশ্বনাথ চাৰিআলিৰ চতিয়াত অৱস্থিত নাগশংকৰ দেৱালয়টো। এই দেৱালয়টোত এটা পুখুৰী আছে আৰু এই পুখুৰীটোত 5000 কাছ আছে। কমচে কম 4-5 হাজাৰমান কাছ আছে। তো বলক বন্ধুসকল, এই দেৱালয়টো চাবলৈ যাওঁ। তো বলক বন্ধুসকল, এই দেৱালয়লৈ আমি যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মই আহি পালোহি অসমৰ বিখ্যাত বিশ্বনাথ চাৰিআলিৰ চতিয়াত অৱস্থিত নাগশংকৰ দেৱালয়লৈ। তো আহক বন্ধুসকল, এই দেৱালয়টো আপোনালোকক ভালদৰে এবাৰ দেখাওঁ। বন্ধুসকল, এইটোৱে হৈছে অসমৰ বিখ্যাত বিশ্বনাথ চাৰিআলিৰ চতিয়াত অৱস্থিত শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়। এয়া চাওক, লিখা আছে ওপৰত। আৰু চাওক দেৱালয়টো কিমান ডাঙৰ, এইফালৰ পৰা এইফাললৈকে। আৰু দেৱালয়টোৰ চাৰিওপাশৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। আৰু এয়া হ'ল দেৱালয়টোৰ আগফালে থকা দোকানবোৰ এতিয়া বন্ধ হৈ আছে ৰাতিপুৱাৰ কাৰণে। এই দোকানবোৰতে দেৱালয়টোত পূজা অৰ্চনাৰ বাবে যিবোৰ সামগ্ৰী লাগে সেই সামগ্ৰীবোৰ এই দোকানবোৰতে পোৱা যায়। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণত আছে এই দেৱালয়টো। আৰু এইখনেই হৈছে দেৱালয়টোৰ ভিতৰলৈ সোমাই যোৱাৰ মুখ্য দুৱাৰ। তো আহক বন্ধুসকল, এই দুৱাৰেদি আমি ভিতৰলৈ সোমাই যাওঁ আৰু গোটেই দেৱালয়টো আপোনালোকক ভালদৰে এবাৰ দেখাওঁ। বন্ধুসকল, যিহেতু এই নাগশংকৰ মন্দিৰটো এটা শিৱ মন্দিৰ, সেইকাৰণে এই মন্দিৰটোৰ আগফালে ভগৱান শিৱৰ বাহন নন্দী মহাৰাজৰ মূৰ্তি কি সুন্দৰকৈ স্থাপন কৰা আছে চাওঁ আহক। এয়া চাওক, মন্দিৰটোৰ আগফালে ভগৱান শিৱৰ বাহন নন্দী মহাৰাজৰ মূৰ্তি কি ধুনীয়াকৈ স্থাপন কৰা আছে। এয়া চাওক, এয়াই হ'ল নন্দী মহাৰাজ। আৰু এয়া চাওক, চাকি বন্তিও জ্বলাই ইয়াত। এয়া হৈছে মন্দিৰটোৰ অৰিহণা পাত্ৰ। এইটো এয়া মন্দিৰটোৰ ভিতৰৰ ধূপকাঠি আৰু চাকি বন্তি জ্বলোৱা স্থান। এয়া চাওক, 4ৰ্থ শতিকাৰ শেষ ভাগত লোহিত বংশৰ ৰজা নাগাক্ষই এই নাগশংকৰ মন্দিৰটো নিৰ্মাণ কৰাইছিল। অতীতৰ মন্দিৰটো ভাঙি পৰাত 14শ শতিকাৰ শেষ ভাগত আহোম স্বৰ্গদেউ চুচেংফাই এই ঠাইতে মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰাইছিল। চাওক বন্ধুসকল, মন্দিৰটোৰ ভিতৰটো কি ধুনীয়াকৈ সজোৱা আছে, কি ধুনীয়াকৈ মন্দিৰটো নিৰ্মাণ কৰা হৈছে চাওক। দবা হ'ল এক মাংগলিক ধ্বনি, সেইকাৰণে এই মন্দিৰটোত কি ধুনীয়াকৈ দবা এটা সজাই ৰখা হৈছে। এইটো চাওক, এইটো দবা কিমান ডাঙৰ দবা, এইটো চাওক। দবাটোৰ ওপৰত চাওক, এইটো পাৰ চৰাই বহি আছে। বন্ধুসকল, এই নাগশংকৰ দেৱালয়টোত এটা পুখুৰী আছে, এটা ডাঙৰ পুখুৰী আছে। আৰু এই পুখুৰীটোত কমচে কম 4-5 হাজাৰমান কাছ আছে, 4-5 হাজাৰ কাছ আছে। তো আহক বন্ধুসকল, এই পুখুৰীটো চাওঁ, লগতে এই 4-5 হাজাৰ কাছও চাওঁ, বহুত ভাল লাগিব। এইটো চাওক বন্ধুসকল, এইটো হ'ল নাগশংকৰ দেৱালয়ৰ ভিতৰৰ পুখুৰীটো, কিমান ডাঙৰ পুখুৰী এইটো চাওক। আৰু এই পুখুৰীটোৰ ভিতৰতে 4-5 হাজাৰমান কাছ আছে। এয়া চাওক কাছ কিমান ডাঙৰ ডাঙৰ। এয়া চাওক কাছ, এয়া চাওক কিমান ডাঙৰ ডাঙৰ কাছ। দেখিয়ে ভাল লাগিছে, কি পৰিৱেশ, বাপৰে বাপ, কি ধুনীয়া জেগা। মনটো ভাল লাগি গৈছে আজি ইয়ালৈ আহি পেলাই। এয়া চাওক, কাছটোৱে মোলৈ চাই আছে কেনেকৈ। গোটেই পুখুৰীটো কাছৰে ভৰা। আৰু এইটো কাছ চাওক বন্ধুসকল, একেবাৰে চিৰিত টাইলছৰ ওপৰত উঠি গৈছে, আহি পেলাই চিৰিত উঠি গৈছে। এয়া চাওক কাছটো একে ওচৰৰ পৰা দেখাইছোঁ মই আপোনালোকক। আৰু এইফালে চাওক, এয়া চাওক বহুত ভাল লাগিল দেই আজি ইয়ালৈ আহি পেলাই। গোটেই পৰিৱেশটো বহুত ধুনীয়া। এই পুখুৰীটোত থকা অজস্ৰ কাছ এই দেৱালয়টোৰ প্ৰধান আকৰ্ষণ। এয়া চাওক, দেৱালয়টোৰ ভিতৰত কিমান ডাঙৰ ডাঙৰ ৰাজহাঁহ। এয়া চাওক, এয়া চাওক বন্ধুসকল, মন্দিৰটোৰ ভিতৰত কিমান ডাঙৰ এজোপা আহঁত গছ আছে। এয়া চাওক আহঁত গছজোপা কিমান ডাঙৰ।
বন্ধুসকল এইটো হৈছে নাগশংকৰ দেৱালয়ৰ বিবাহ ভৱন আৰু অতিথিশালা। এয়া চাওক ওপৰত লিখা আছে বিবাহ ভৱন আৰু অতিথিশালা। কি ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ভৱনটো চাওক। এইটো হৈছে নাগশংকৰ দেৱালয়ৰ ভোগ ঘৰ। ইয়াত ভক্তপ্ৰাণ ৰাইজে ভোগ প্ৰসাদ গ্ৰহণ কৰে। এয়া চাওক বন্ধুসকল দেৱালয়টোৰ ভিতৰত থকা ফুলৰ গছ। কি ধুনীয়াকৈ ফুলৰ গছ ৰোৱা আছে ইয়াত। এইটো হৈছে নাগশংকৰ দেৱালয়ৰ ভিতৰত থকা গণেশ মন্দিৰ। এইটো চাওক মন্দিৰটো কি ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। আহক বন্ধুসকল এই মন্দিৰটোৰ ভিতৰত থকা গণেশ ভগৱানৰ মূৰ্তিটো আমি চাই লওঁ এবাৰ। এইটোৱে হৈছে ভগৱান গণেশৰ মূৰ্তি। এইটো চাওক মূৰ্তিটো কি ধুনীয়াকৈ মানে বনোৱা হৈছে মূৰ্তিটো। এইটো চাওক। বন্ধুসকল এইটো হৈছে নাগশংকৰ দেৱালয়ৰ ভিতৰত থকা দুৰ্গা মন্দিৰ। এইটো চাওক কি ধুনীয়াকৈ দুৰ্গা মন্দিৰটো নিৰ্মাণ কৰা হৈছে। আৰু দুৰ্গা পূজাৰ দিনা এই মন্দিৰত বহুতো ভক্তৰ আগমন হয়। এয়া চাওক বন্ধুসকল মন্দিৰটোৰ ভিতৰত থকা লাকচম্পা গছ। ইয়াত যেতিয়া ফুল ফুলে তেতিয়া সাপবোৰ আহি যায় এই গছজোপাৰ ওচৰলৈ। ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ লাইফত, আজিলৈকে দেখা নাই এই গছজোপা। বন্ধুসকল আজি মই আপোনালোকক অসমৰ বিখ্যাত চতিয়াত অৱস্থিত নাগশংকৰ দেৱালয়টো দেখুৱালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই বন্ধুসকল।